তো হাই হেল্ল' দোস্ত, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁ এখন আমাৰ গাঁৱৰ বিয়াত, আৰু বিয়াখনত মানে কি হয় কি নহয় তাৰ সম্পূৰ্ণ দৃশ্য দিম। আৰু ইয়াত মানে আমাৰ এজন অসমীয়া অভিনেতা দিলীপ লাহন দা উপস্থিত হৈছে। সম্পূৰ্ণ গোটেই ভিডিঅ'টো দিম, আপোনালোকে চাই যাব। তো ভূপেন দা চাচনকে ধুনীয়া লাগিছে। তেজি আমাৰ কইনা দেই। এতিয়া মানে দিলীপ দাৰ ওচৰত চবে ফটো মৰাত ব্যস্ত আছে, চবে তেওঁৰ হাতত মানে ফটোৱে মাৰি আছে। এতিয়া বিয়া চাব আহিছে তীৰ্থ। এইখন হৈছে আমাৰ কইনা বহা চকীখন, মানে সজাই থোৱা আছে পুৰা ধুনীয়াকৈ। ৰামচন্দ্ৰ কবা ৰামচন্দ্ৰ অলংকাৰ খানা চলি আছে, বুফে চলি আছে। এইফালে এইজন ত্ৰিদীপ দাই খাই আছে, আমাৰ বাবুলি বা খাই আছে। এইজন ত্ৰিদীপ দা দেখিছেনে, চুলি দীঘল সেইজন। এয়া কইনাই পানী খাইছে, তাৰপিছত এইজনী কইনা ভনীয়েক, তাৰ বাকীটা আমাৰ ভাইটি দুটা ওচৰৰ। এই যে কংকনা এতিয়া মই মানে আমাৰ গাঁৱৰ এখন বিয়াত আছোঁ, আৰু বিয়াত এয়া আমাৰ দিলীপ লাহন দা। তাৰপিছত এই মানে 2012 যিখন জানমণিত আছিলে এটা কেৰেক্টাৰ লৈছিলে তেওঁ, মানে বহুত ধুনীয়া মানে কমেডি কৰে। আৰু এওঁলোকৰ মানে কিছুমান ভিডিঅ' চাব পাৰিব আপোনালোকে, মানে বেক ফায়াৰ, তাৰপিছত চাৰ্জিকেল ষ্ট্ৰাইক, তেনেকুৱা কিছুমান শ্বৰ্ট ফিল্ম বনায়। সেই শ্বৰ্ট ফিল্মবোৰ চাব পাৰিব। তাৰে আমাৰ দিলীপ দা কথা কৈ দিব। তেখেতৰ যিটো ভিডিঅ' চেনেল আছে, ইউটিউব চেনেল, সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ, আৰু তেওঁলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। ধন্যবাদ জনালোঁ, যিহেতু মই নতুনকৈ আহিছোঁ ইউটিউব চেনেল জগতত। আপোনালোকে সহায় কৰিব, চবে সহায় কৰিব মোক আগবাঢ়ি যাবলৈ, ইয়াকে ক'লোঁ। তাৰপিছত আৰু ভিডিঅ'টো ৰাতিলৈ দিম, আপোনালোকে চাবলৈ পাব। ধন্যবাদ। যায়গৈ যাব দেই। এতিয়া এইখন গাড়ীত আহিছিলে তিনিটা, এতিয়া ঘৰলৈ যায়গৈ, বিয়া চিয়া খালে, তাৰ এতিয়া ঘৰলৈ যায়গৈ। শৰাই তামোল সজোৱা, শৰাই তামোল সজোৱা, জোৰোণ আহি ৰৈ আছে, আদৰুম গৈ ওলোৱা। আহিছে জোৰোণটি, বহিছে বাজ, বাইদেউ গৈ আছে গৈ বৌতিৰ কাষত, লাহে লাহে কৰি বৌতিয়ে জগাই, উঠাচোন সোণজনী, অলংকাৰ পিন্ধা, নিপিন্ধো অলংকাৰ, ৰামচন্দ্ৰ কবা ৰামচন্দ্ৰ অলংকাৰ।